দাদা বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ সকলো কৰ্মচাৰীসকলক লৈ আহিছোঁ এক বিশেষ সুখবৰ। হয়, আপোনালোকে ঠিকই শুনিছে, সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। পুৰণা পেঞ্চন প্ৰৱৰ্তন কৰাক লৈ আহিছোঁ এক বিশেষ জাননী। এয়া চাব। ছেপ্টেম্বৰৰ পৰাই NPS কৰ্মচাৰীৰ আন্দোলন, তীব্ৰ বিৰোধিতা UPS প্ৰৱৰ্তনৰ। 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা নতুন ৰাষ্ট্ৰীয় পেঞ্চন নীতিৰ বিৰুদ্ধে তেওঁলোকে ধাৰাবাহিকভাৱে শিক্ষক কৰ্মচাৰীসকলে আন্দোলন কৰিছে। ছেপ্টেম্বৰৰ পৰা NPS কৰ্মচাৰীৰ আন্দোলন। এই পেঞ্চন ব্যৱস্থাই শিক্ষক কৰ্মচাৰীসকলক অৱসৰকালীন সময়ত সুৰক্ষা প্ৰদান কৰিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁলোকে পুনৰ পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰিছে। আৰু এই দাবী অধিক তীব্ৰতৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে সৌদ অসম চৰকাৰী NPS সংস্থাই। দীৰ্ঘদিন ধৰি বিক্ষোভ কৰাৰ পাছতো চৰকাৰে কোনো সঁহাৰি প্ৰদান নকৰাত ক্ষুব্ধ হৈ পৰা সংস্থাই অহা ছেপ্টেম্বৰৰ পৰা OPS দাবীৰে সেই গণতান্ত্ৰিক সংগ্ৰাম তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। লগতে UPS প্ৰৱৰ্তনৰো তেওঁলোকে বিৰোধিতা কৰে। গুৱাহাটীৰ ৰূপনগৰত থকা অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ সভাগৃহত অনুষ্ঠিত সংস্থাৰ তৃতীয় বাৰ্ষিক অধিৱেশনত ছেপ্টেম্বৰৰ পৰা গণতান্ত্ৰিক সংগ্ৰাম আগুৱাই নিবলৈ বিভিন্ন সংগঠন তথা উপস্থিত কৰ্মচাৰীসকলে সহমত পোষণ কৰিছে। সভাৰ সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই এক বিজ্ঞপ্তিত কয় যে অধিৱেশন অংশস্বৰূপে ৰাজ্যৰ বিভিন্ন শিক্ষক কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধি একমুখে আগন্তুক সময়ত NPS বিৰোধী এক সংগ্ৰাম চলাই নিবলৈ সহমত পোষণ কৰিছিল। ইফালে মুকলি সভা উদ্বোধন কৰি অধ্যাপক জগদীশ চন্দ্ৰ গোস্বামীয়ে কয় যে মন্ত্ৰী বিধায়কসকলে নিজেই পুৰণি পেঞ্চন উপভোগ কৰি কৰ্মচাৰীসকলক অনিশ্চিত NPS প্ৰদান কৰাটো এক অযুক্তিকৰ কথা। এয়াই এক অন্যায়। সভাত বিশিষ্ট তাৰিখ অতিথি অংশগ্ৰহণ কৰি অসম প্ৰশাসনিক ন্যায়াধিকৰণৰ প্ৰাক্তন অধ্যক্ষ ৰাজীৱ কুমাৰ বৰাই কৈছে যে অসম চৰকাৰে বিত্ত বিভাগে তেওঁলোকে এক বৃহৎ আন্দোলন ঘোষণা কৰিব। দাদা বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।